গছে বৰণ হলাইছে সদ্য স্নাতা গাভৰুৰ দৰে প্ৰকৃতি হৈ পৰিছে নান্দনিক চতুৰ্দিশে অপৰূপ সেউজীয়াৰ আকৰ ঋতুৰাজ বসন্ত আহি পদূলি মুখত কুলিৰ মাতত বহাগৰ বতৰা উন্মনা প্ৰকৃতি ভৰ যৌৱনা ঢোলৰ চেৱত চঞ্চলা ৰাঙিলিহঁতে ভাঙিছে কঁকাল কৃত্ৰিমতাৰ আস্বাদন ফালি যন্ত্ৰবৎ মহানগৰবাসীও সাজু ঋতুৰাজক আদৰিবলৈ চতুৰ্দিশে ৰঙালীৰ মাদকতাত বিভোৰ গুৱাহাটীবাসী এই দৃশ্য আজাৰাৰ প্ৰসন্নলাল সংগীত মহাবিদ্যালয়ৰ উদ্যোগত বিহু নৃত্যৰ কৰ্মশালা কণমানিৰ পৰা যুৱতী মহিলালৈ বিহুৰ আখৰাত ব্যস্ত কোনোবাগৰাকী কঁকাল ভাঙিব জনা হোৱাই নাই কোনোবাগৰাকী আকৌ টাকুৰি ঘূৰাতি ঘূৰি প্ৰস্তুতি চলাইছে বিহু কুঁৱৰী বিহুৰাণী বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাৰ নাচনীবিলাকে সদায় কেছেটত নাচি মই বহুত ঠাইত দেখিছোঁ কেছেটত নাচে শুদ্ধকৈ নানাচে শিকিবলগীয়া বহুতো আছে বিহু আমাৰ এতিয়া প্ৰশিক্ষক ইয়াতে প্ৰায় 60 মান হ'ব 60জনীমান হ'ব সৰুৱে ডাঙৰে আৰু তেওঁলোকে আমাৰ ইয়াত যোগদান কৰি আমাক উপকৃত কৰিছে তাৰ কাৰণে আমাৰ সঁচাকৈ আমি উৎসাহিত হৈছোঁ আয়োজন কৰিছে সদৌ অসম বেলতলা বহাগী উৎসৱ বঁটা এটা খুব সুন্দৰ অনুষ্ঠান গঢ়ি তুলিছে যিটোৰ যোগেদি নতুন প্ৰতিভাখিনি প্ৰকাশ হোৱাৰ এটা সুযোগ পাইছে এই দৃশ্য বাক্ৰাপাৰাৰ 5 লাখৰ বাজেটেৰে এওঁলোকে আয়োজন কৰিছে বহাগী উৎসৱ আমাৰ দুদিনীয়া কাৰ্যসূচীৰে আমি আলোচনা কৰিছোঁ প্ৰথম হৈছে 13 এপ্ৰিল 2014 দেওবাৰ ওঠৰ ওপৰত ৰঙালীৰ ৰঙত মন প্ৰাণ পুলকিত সকলোৰে কেমেৰা পাৰ্চন কংকনৰ সৈতে ইমানী বৰুৱা DY 365